নমস্কাৰ পোনপ্ৰথমে আপোনাক মোৰ ফালৰ পৰা ৭২তম স্বাধীনতা দিৱস উপলক্ষে আগতীয়াকৈ শুভেচ্ছা জনালোঁ ১৯৪৭ চনৰ এই দিনটোতে বহুতো মহান লোকৰ আহুতিৰ ফলত ব্ৰিটিছ শাসনৰ পৰা আমি মুক্তি লাভ কৰিছিলোঁ আৰু অহাকালিৰ এই দিনটোতে আমাৰ দেশখনে সম্পূৰ্ণ কৰিব স্বাধীনতাৰ সুদীৰ্ঘ ৭১ বছৰ কিন্তু এবাৰ ভাবি চাইছেনে যোৱা ৭১ বছৰত আমি কিমান দূৰ আগবাঢ়িবলৈ সক্ষম হ'লোঁ বা কিমান দূৰ আগবাঢ়িল আমাৰ পুনৰ অসমখন এই ভিডিঅ'টোত মই তাৰে এটি খাতিয়ান দাঙি ধৰাৰ চেষ্টা কৰিছোঁ মোৰ নাম বিশ্বজিৎ বৰ্মন আপোনালোকে চাই আছে টেকন'লজি বতৰা প্ৰথমে আমি চাওঁ আহক অসমখনে ইকনমিৰ ফালৰ পৰা কিমান দূৰ আগবাঢ়িবলৈ সক্ষম হ'ল অসমৰ টোটেল জিডিপি ভেলিউ হ'ল 3.3 লাখ কৰোৰ মানে অসমৰ এটা বছৰত মুঠ 3.3 লাখ কৰোৰ মূল্যৰ বস্তু আৰু সেৱা প্ৰদান কৰিবলৈ সক্ষম হয় জিডিপিৰ ক্ষেত্ৰত অসম ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত ১৭ নম্বৰ স্থানত আহে এতিয়া হয়তো আপুনি ভাবিব পাৰে অসমখন সৰু ৰাজ্যৰ কাৰণে অসমখনৰ স্থান ইমান পিছত কিন্তু ইয়াৰ উত্তৰত মই আন এটি কম্পেৰিজনহে আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ হেতু হল পাৰ ক্যাপিটা ইনকাম মানে হল পাৰ পার্সন মানে প্রত্যেক মানুহৰ ইনকামৰ এটি এভারেজ ভ্যালু যদিহে আমি 1950 চনৰ তথ্য উলিয়াও তেতিয়া দেখিবলৈ পাওঁ অসমৰ পাৰ ক্যাপিটা ইনকাম ভাৰতৰ মুঠ পাৰ ক্যাপিটা ইনকামতকৈ অকণমান ওপৰত আছিল কিন্তু লাহে লাহে বছৰ বাগৰাৰ লগে লগে অসমৰ অৱস্থা অতি শোচনীয় হৈ আহিল এতিয়া 2015-16ৰ তথ্য যদি চাব যায় আপুনি দেখিব অসমৰ পাৰ ক্যাপিটা ইনকাম হ'ল ৫৪,০৫৬ টকা আৰু তাৰ তুলনাত ভাৰতৰ মুঠ পাৰ ক্যাপিটা ইনকাম হ'ল ৯৩,২৯৩ টকা ভালদৰে বুজিবৰ কাৰণে মই এই গ্ৰাফখন ব্যৱহাৰ কৰিছোঁ এই গ্ৰাফখনত ৰঙা লাইনডালে অসমৰ আৰু নীলা লাইনডালে ভাৰতৰ এভাৰেজ পাৰ ক্যাপিটা ইনকাম বুজাইছে গ্ৰাফখনত আপুনি দেখা পাব কেনেদৰে বছৰে বছৰে ভাৰত আৰু অসমৰ পাৰ ক্যাপিটা ইনকামৰ মাজত অন্তৰাল বাঢ়ি গৈ আছে ইয়াৰ কাৰণ কি হ'ব পাৰে আপুনি মোক কমেন্ট সেকশনত জনাওক এতিয়া চাওঁ আহক হিউমেন ডেভেলপমেন্ট ইনডেক্সৰ বিষয়ে এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ ইণ্ডিকেটৰ হয় যাৰ সহায়ত মানুহৰ জীৱন যাপনৰ কোৱালিটিৰ বিষয়ে জানিব পাৰি লাইফ এক্সপেক্টেন্সি এডুকেশ্যন আৰু পাৰ ক্যাপিটা ইনকামৰ সহায়ত ইয়াক ক্যালকুলেট কৰা হয় হিউমেন ডেভেলপমেন্ট ইনডেক্সৰ ক্ষেত্ৰত অসম ১৬ নম্বৰ স্থানতহে আহে প্ৰথম স্থান অধিকাৰ কৰিছে কেৰালাই ইয়াৰ পৰাই বুজা যায় যে অসমৰ মানুহৰ কোৱালিটি অফ লাইফো ইমান উন্নত মানদণ্ডৰ নহয় নেক্সট এমপ্লয়মেন্ট ৰেট অসমীয়াত আমি ইয়াক ক'ব পাৰোঁ কৰ্মসংস্থাপন নোহোৱা মানুহৰ হাৰ মানে সহজ ভাষাত ক'বলৈ হ'লে বেকাৰ আনএমপ্লয়মেন্ট ৰেটৰ ক্ষেত্ৰত অসমে অধিকাৰ কৰিছে ২৫ নম্বৰ স্থান যিটো অতিকে শোচনীয় তথ্য অনুসৰি অসমৰ প্ৰায় ১০০০ জন মানুহৰ ভিতৰত ৯৬ জনৰে নাই কৰ্মসংস্থাপন এতিয়া আপোনাৰ ১০০০ জনৰ তুলনাত ৯৬ জন এটা যথেষ্ট সৰু সংখ্যা যেন লাগিব পাৰে কিন্তু যদি আপুনি অসমৰ মুঠ জনসংখ্যাৰ লগত ইয়াক তুলনা কৰি চাই আপুনি স্তম্ভিত হৈ ৰৈ যাব নেক্সট আলোচনা কৰোঁ আহক ইলেক্ট্ৰিফিকেশ্যন ৰেটৰ বিষয়ে যাৰ পৰা আমি জানিব পাৰোঁ অসমৰ কিমান মানুহৰ ঘৰলৈ বিদ্যুতৰ ব্যৱস্থা কৰা হৈছে ২০১৫ চনৰ তথ্য অনুসৰি অসমৰ প্ৰায় ৭৮.২% ঘৰতে বিদ্যুতৰ ব্যৱস্থা আছে আপুনি যদি গুগলত সাৰ্চ কৰি দেখিব কেৰালা অন্ধ্ৰপ্ৰদেশ গুজৰাটৰ নিচিনা ৰাজ্যৰ ইলেক্ট্ৰিফিকেশ্যন ৰেট ৯৮ৰ পৰা ৯৯%ৰ ভিতৰত ইয়াৰ পৰা চাগে আপুনি বুজিব পাৰিছে যে অসমত বিদ্যুতৰ সমস্যা কিমান গম্ভীৰ এতিয়া লৈছোঁ আমি ছেক্স ৰেচিঅ ইণ্ডিকেটৰটোৰ জৰিয়তে প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান ইয়াক জানিব পাৰি অসমৰ প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হ'ল ৯৫৮ জনী আৰু আটাইকেইখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ১৬ নম্বৰত এইখিনিতে আপোনাক জনাই থওঁ কেৰালা পণ্ডিচেৰীৰ নিচিনা ৰাজ্যবিলাকত আকৌ মহিলাৰ সংখ্যাৰ হাৰ পুৰুষতকৈ অধিক আজিকালি সঘনে ফেচবুক টুইটাৰৰ নিচিনা ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহত ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত বিভিন্ন তৰ্ক বিতৰ্ক দেখা পোৱা যায় কিন্তু আচৰিতভাৱে ছেক্স ৰেচিঅ'ৰ কথা এনেকুৱা ধৰণৰ প্লেটফৰ্মসমূহত বহুত কমে আলোচনা কৰা দেখা যায় এতিয়া আপুনিয়ে ভাবক এটি ভাল ছেক্স ৰেচিঅ' অবিহনে ওমেন এম্পাৱাৰমেণ্ট যেন সম্ভৱ মোৰতো সম্ভৱ যেন নালাগে আপুনি কি ভাবে কমেন্ট সেকশনত জনাওক নেক্সট চাওঁ আহক এজ অফ ডুইং বিজনেছৰ বিষয়ে এই ইণ্ডিকেটৰটোৱে ৰাজ্য এখনত বিজনেছৰ বাবে কিমান উপযোগী এইটোকে বুজায় এইটো এটা অতি গুৰুত্বপূৰ্ণ ইণ্ডিকেটৰ কাৰণ যেতিয়ালৈকে ৰাজ্য এখনত নতুন বিজনেছ নাহিব তেতিয়ালৈকে অৰ্থনৈতিক বিকাশো সম্ভৱ নহয় এজ অফ ডুইং বিজনেছৰ ক্ষেত্ৰত অসমে পূৰ্বৰ ২৪ নম্বৰ স্থানৰ পৰা আগবাঢ়ি ১৭ নম্বৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে এইটো এটা অতি ভাল খবৰ কিন্তু ১৭ নম্বৰ স্থানো যথেষ্ট নহয় ইয়াক কমসে কম ১০ৰ ওপৰলৈ নিলেহে অসমৰ বিকাশৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাব শেষত চাওঁ আহক ক্ৰাইম ৰেটৰ বিষয়ে অথবা অপৰাধৰ সংখ্যাৰ বিষয়ে ক্ৰাইম ৰেটৰ ক্ষেত্ৰত অসম আছে ৬ নম্বৰ স্থানত আপোনাক জনাই থওঁ ২০১৪ চনত অসমত ৰেজিষ্টাৰ হোৱা ক্ৰাইমৰ সংখ্যা আছিল ৯৪,৩৩৭টা ২০১৫ চনত ১,০৩,৬১৬টা আৰু ২০১৬ চনত ১,০২,২৫০টা আপুনি শুনি আচৰিত হ'ব এতিয়ালৈকে মই উল্লেখ কৰা কোনো এটা তথ্যটো অসমে প্ৰথম অথবা দ্বিতীয় স্থান অধিকাৰ কৰিব পৰা নাই নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধত
কিন্তু অসমে সাকসেসফুলি প্ৰথম স্থানত থকা দিল্লীৰ পিছতে স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। মই এতিয়া ভাবি পোৱা নাই এইটো এটা গৌৰৱৰ বিষয় নে লজ্জা। এতিয়া উল্লেখ কৰা তথ্যখিনি আলোচনা কৰাৰ পিছত মই আপোনাকে সুধিব খুজিছোঁ যে আমি অসমখনক যোৱা ৭১ বছৰত কিমান আৰু কোনটো দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ। বন্ধুসকল, এতিয়া আৰু হাত সাৱটি বহি থকাৰ সময় উকলি গ'ল। আমি যদিহে নিজকে বিশ্ব দৰবাৰত অসমীয়া জাতি বুলি প্ৰতিষ্ঠা কৰিব বিচাৰোঁ, তেনেহ'লে আহক আমি সকলোৱে নিজৰ ফালৰ পৰা যেনেকৈ পাৰোঁ, যিমানখিনি পাৰোঁ, এইখন দেশৰ হকে, এই ৰাজ্যৰ হকে বা আমাৰ জাতিটোৰ হকে অকণমান অৱদান আগবঢ়াবলৈ চেষ্টা কৰোঁ। শেষত মই আপোনালোকক আকৌ এবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আজিলৈকে ইমানখিনি। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে তলৰ লাইক বটনটো দবাওক আৰু ইমানখিনি শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো অসমৰ চুকে কোণে বিয়পি পৰে আৰু অসমখনক উন্নতিৰ পথত লৈ যোৱাৰ বাবে অনুপ্ৰাণিত কৰে। ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকন দবাওক, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনাৰ মাজলৈ প্ৰায়ে লৈ আনো। ধন্যবাদ।